हेलो फ्रेंड्स, वेलकम बैक टू माई चैनल पल्लवीज ब्लग। आज मैं ब्लगটো आरम्भ करिছোঁ। এতিয়া 7:30 বাজি গৈছে। আজি খাম আমি খানা 2020 চনৰ লাষ্টৰ দিনটোত। আজি 31 ডিচেম্বৰ। তো এই বছৰটোতো সবৰে কাৰণে বেয়াই গ'ল। লকডাউনৰ পৰা আদি কৰি কৰোনা মহামাৰী এনেকুৱা বহুত কিবা হৈ গ'ল সবৰে জীৱনত। কাৰোবাৰ কিবা নহয় কিবা এটা হৈ গৈছে খেলি মেলি। তো এইটো বছৰ এইবিলাক পাহৰি নতুন বছৰটোক আদৰিব লাগিব। তো খানাটো খাইছোঁ চবে মিলি। বলক বাকীখিনি দেখুৱাওঁ। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই খানাৰ ফালে আহিছোঁ আৰু ইয়াতে দেখিছোঁ পুৰা জুই পুৱাই আছে। এয়া চিষ্টাৰ, এয়া হৈছে আমাৰ নানী আৰু হৈছে এইফালে মাদাৰ ইন ল মাইনাক লৈ আছে, আৰু এয়া হৈছে আব্বা, আৰু এইকেইটা হৈছে ওচৰতে ভাইটিহঁতেও খানা খাইছে আমাৰ লগত। আৰু ৰান্ধনীটো চাওকচোন, সেইটো হৈছে মোৰ ভাইটি। আৰু খানা বাকী মানুহবোৰ অহা নাই পিছে। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা। আশা কৰোঁ আপোনালোকে বিচৰা মতে আপোনালোকে দিনবোৰ কটাব পাৰে এই বছৰটোত। বাকী যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগে। যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজি কোনো ধৰণৰ মই ৰেচিপি বা তেনেকৈ একোৱেই নকৰিলোঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আজিলৈ আহিল তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। 2020 চনৰ কেইটামান ফটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। কেনেকুৱা লাগিছে জনাব কমেণ্টত। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।